মহাদেৱৰ কৃপাত তিনি ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অলৌকিক সৌভাগ্য দেখিবলৈ পোৱা গৈছে। যদি তেওঁলোকে এইকেইটা বস্তু মহাদেৱৰ চৰণত দান কৰে তেনেহ'লে তেওঁলোকৰ জীৱন সলনি হ'বলৈ গৈ আছে। প্ৰিয় বন্ধুসকল, আছামিজ হৰস্কোপ 50 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব কোন কোন সেই সৌভাগ্যৱান তিনিটা ৰাশি, তেওঁলোকে মহাদেৱৰ চৰণত কোনকেইটা বস্তু শুদ্ধভাৱে অৰ্পণ কৰিলে তেওঁলোকৰ ক্ষেত্ৰত মহাদেৱৰ কৃপাবৃষ্টি লাভ কৰিবলৈ গৈ আছে। লগতে আমি জানিম শুদ্ধ মনে পবিত্ৰ অন্তৰে যদি এই বস্তুকেইবোৰ দান কৰে তেনেহ'লে তেওঁলোকে কোনখিনি সৌভাগ্য পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, মহাদেৱৰ কৃপা লাভ কৰিবলৈ হ'লে তেওঁৰ চৰণত একান্ত মনে সত্য, দয়া, ক্ষমা আৰু আন্তৰিক ভক্তিৰে যিজন ভক্তই অহংকাৰ ত্যাগ কৰি শুদ্ধ হৃদয়েৰে তেওঁৰ চৰণত শৰণ ল'ব তেওঁকেই মহাদেৱৰ আশীৰ্বাদ পাবলৈ সক্ষম হয়। প্ৰিয় বন্ধুসকল, অনেক মানুহে অভিযোগ কৰে, মই ইমান পূজা কৰোঁ, সদায় মহাদেৱৰ চৰণত প্ৰাৰ্থনা কৰোঁ, কিন্তু মোৰ দিন কিয় বেয়া চলি আছে। শাস্ত্ৰীয় ব্যাখ্যা অনুসৰি পূজাৰ লগে লগে ধৈৰ্য, সৎকৰ্ম আৰু সময়ৰো বিশেষ গুৰুত্ব আছে। ঈশ্বৰৰ আশীৰ্বাদে মানুহক সুযোগ দিব পাৰে, কিন্তু সেই সুযোগসমূহ সফলতালৈ আমি নিজৰ চেষ্টাৰ দ্বাৰা, পৰিশ্ৰমৰ দ্বাৰা আমি সৌভাগ্যলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আজিৰ ভিডিঅ'ত উল্লেখ কৰা এই তিনিটা ৰাশিৰ জাতক জাতিকাসকলে যদি নিজৰ আস্থাৰ দ্বাৰা, নিজৰ সৎ চিন্তাধাৰাৰ দ্বাৰা মহাদেৱৰ নাম স্মৰণ কৰি তেওঁলোকে মহাদেৱক সন্তুষ্ট কৰিব পাৰে, মহাদেৱৰ শ্ৰীচৰণত একান্ত প্ৰাৰ্থনা কৰিব পাৰে, তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত সৌভাগ্য দুৱাৰ মুকলি হৈ পৰিব। প্ৰথমে আমি জানি লওঁ আহক কোন সেই তিনিটা সৌভাগ্যশালী ৰাশি, যি তিনিটা ৰাশিয়ে মহাদেৱক একান্ত মনেৰে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ভাগ্য সলনি কৰিবলৈ সক্ষম হ'ব। ইয়াৰে প্ৰথমটো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাৰ সময়। দীৰ্ঘদিন ধৰি যিখিনি কামত তেওঁলোকে স্থবিৰ হৈ পৰিছিল, বাধাৰ সন্মুখীন হৈ পৰিছিল, তেওঁলোকে বাধাৰ সন্মুখীন হ'ব লগা হৈছিল, সেইসমূহ কামত তেওঁলোকে অগ্ৰগতি লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰতেই হওক, কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতেই হওক, নতুন সুযোগ লাভ কৰাৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক, এই সকলোখিনি ক্ষেত্ৰতে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল শিক্ষাৰ্থীয়ে অধ্যয়নত আছে তেওঁলোকে মনোযোগ বৃদ্ধি কৰাৰ এক সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ মাজত যদি কোনো ভুল বুজাবুজি আছে, তেওঁলোকৰ মাজত এই ভুল বুজাবুজিখিনিয়ে তেওঁলোকে দূৰ কৰিবলৈ সক্ষম হ'ব। ধৈৰ্য আৰু মৰমেৰে তেওঁলোকে অনুকূল সময় লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত মিথুন ৰাশিৰ লোকসকলে মিছা কথা, অযথা তৰ্ক, বিতৰ্ক, খং এইখিনি পৰিহাৰ কৰিলে অধিক লাভজনক সময় দেখিবলৈ পোৱা গৈছে। সেয়েহে আপোনালোকে সোমবাৰৰ দিনাখনি সূৰ্যোদয়ৰ পিছত শিৱ মন্দিৰলৈ গৈ 3টা বেলপাত আৰু শুদ্ধ জল অৰ্পণ কৰি আন্তৰিকভাৱে যদি আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰে তেনেহ'লে আপোনালোকৰ মনত আত্মবিশ্বাস আৰু শান্তি বৃদ্ধি, লগতে আপোনালোকে মহাদেৱৰ চৰণত একান্ত মনেৰে ক'ব লাগিব, হে মহাদেৱ, আমাৰ জীৱনত সকলো অন্ধকাৰ দূৰ কৰা, সত্য পথত চলাৰ শক্তি দিয়া, আমাৰ মনৰ দয়া, ক্ষমা, ধৈৰ্য আৰু ভক্তি জাগ্ৰত কৰা, আমাৰ পৰিয়ালক সুখ শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি আশীৰ্বাদ দিয়া। এনেধৰণে যদি মহাদেৱৰ শ্ৰীচৰণত আপোনালোকে প্ৰাৰ্থনা কৰি এই তিনিপদ বস্তু দান কৰি আহে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব কেইটামান মুহূৰ্তৰ ভিতৰতেই আপোনালোকে আপোনালোকৰ ভাগ্যৰ সকলো সৌভাগ্যৰ পথ মুকলি হোৱাৰ পৰিলক্ষিত হ'ব। আপোনালোকে একান্ত মনেৰে মহাদেৱৰ শ্ৰীচৰণত এইকেইটা বস্তু অৰ্পণ কৰি একান্তভাৱে হৰ হৰ মহাদেৱ,
উচ্চাৰণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি আপোনালোকে যদি অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। দ্বিতীয়টো সৌভাগ্যৱান ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক দিনবোৰ কৰ্মশক্তি আৰু আত্মবিশ্বাস বৃদ্ধিৰ সময় হিচাপে দেখিবলৈ পোৱা গৈছে। যিসকলে কৰ্মসংস্থাপন বিচাৰি আছে বা চাকৰিত নতুন দায়িত্ব আৰম্ভ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত ভাল সময় দেখিবলৈ পোৱা গৈছে। ব্যৱসায়ত উন্নতি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। বহুদিনীয়া লক্ষ্য তেওঁলোকৰ পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। গতিকে আপোনালোকে মহাদেৱৰ চৰণত যদি বেলপাত, কেঁচা গাখীৰ আৰু আকৌ ফুল এইকেইটা বস্তু অৰ্পণ কৰি আপোনালোকৰ মনৰ প্ৰাৰ্থনা আগবঢ়ায় তেতিয়াহ'লে আৰ্থিক ক্ষেত্ৰত আগৰ তুলনাত অধিক পৰিৱৰ্তন দেখিবলৈ পাব। লগতে আপোনালোকে অপ্ৰয়োজনীয় খৰচসমূহ নিয়ন্ত্ৰণ কৰা আৰু বুদ্ধিমত্তাৰে আৰ্থিক ক্ষেত্ৰত আগবাঢ়ে তেতিয়াহ'লে ইয়াৰ পৰিৱৰ্তন আপোনালোকে পৰিলক্ষিত হ'ব। আপোনাৰ সৎব্যৱহাৰে বহু মানুহৰ হৃদয় জয় কৰিব পাৰিব। মহাদেৱৰ নাম স্মৰণ কৰি এজন অভাৱী মানুহক খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ ক্ষেত্ৰত শুভ ফল দেখিবলৈ পোৱা যাব। আপোনালোকে মহাদেৱৰ চৰণত বেলপাত, কেঁচা গাখীৰ আৰু আকৌ ফুলৰ দ্বাৰা এই সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে সোমবাৰৰ দিনটোত মহাদেৱৰ শ্ৰীচৰণত আপোনালোকৰ সেৱাভাগ আগবঢ়াই আপোনালোকৰ শুভ সময় পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰটো ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা ভাগ্যৰ ইতিবাচক পৰিৱৰ্তনৰ সময় হিচাপে পৰিগণিত হৈছে। দীৰ্ঘদিনীয়া পৰিশ্ৰমৰ ফল আপোনালোকে ধীৰে ধীৰে লাভ কৰিবলৈ সক্ষম হ'ব। বহুদিন ধৰি অপেক্ষা কৰি থকা কামসমূহ পূৰ্ণ গতিত আগবাঢ়িব। কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব। ব্যৱসায়ত নতুন চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব অথবা আয়ৰ নতুন উৎস সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। প্ৰিয় বন্ধুসকল, আপোনালোকে অহংকাৰ কেতিয়াও নকৰিব। অহংকাৰ আপোনালোকৰ ক্ষেত্ৰত শুভ নহয়। সফলতাৰ সময়তো নম্ৰতা বজাই ৰাখিলে অধিক সুন্দৰ সময় পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, এই তিনি ৰাশিৰ ক্ষেত্ৰত যিসকলে আন্তৰিকভাৱে মহাদেৱৰ নাম স্মৰণ কৰি সৎকৰ্ম কৰে, মানুহক সহায় কৰে, তেওঁলোকে আধ্যাত্মিক শক্তি আৰু শুভ ফল লাভ কৰিব পাৰে বুলি জ্যোতিষবিদসকলে এই সৰু মন্ত্ৰৰ দ্বাৰা মহাদেৱৰ নাম যদি স্মৰণ কৰে তেনেহ'লে আপোনালোকে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ক্ষেত্ৰত প্ৰত্যেক সোমবাৰে মহাদেৱক বেলপাত, বিশুদ্ধ জল, কেঁচা গাখীৰ, ধতুৱা ফুল বা আকৌ ফুল এইসমূহ বস্তু আপোনালোকে যদি মহাদেৱৰ চৰণত দান কৰে তেতিয়াহ'লে আপোনালোকৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। শুদ্ধভাৱে পুৱা সোনকালে উঠি গা পা ধুই মহাদেৱৰ চৰণত এইকেইটা বস্তু অৰ্পণ কৰিলে আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব। লগতে মহাদেৱৰ শ্ৰীচৰণত 108 বাৰ ওম নমঃ শিৱায় এই মন্ত্ৰফাঁকি জপ কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ক্ষেত্ৰত এক বাৰ্তা হিচাপে লাভ কৰিবলৈ সক্ষম হ'ল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো আপোনালোকৰ ওচৰ চুবুৰীয়া বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। বেল আইকনটো টিপি ৰাখিব। মহাদেৱৰ কৃপা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত সদায় থাকক। আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হওক। আপোনালোকৰ জীৱনৰ সমস্যাসমূহ কম দিনতে আঁতৰি যাব বুলি আশা ৰাখি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায়।